বিনামৰ চোৰ আমাৰ চুৰ কৰিছে, ওপৰেদি টিং কাটি সোমাইছে, বহুত কষ্ট কৰিছে বেচাৰটোৱে। 3টামান চোৰ আছিলে, তলতে ওলাই গৈছে। কিন্তু মানে মোৰ কথাটো হ'ল মানে কি চুৰকেইটা যেতিয়া ধৰা পৰিব, মই তাহাঁতক এটা কাৰণেই পিটিম, চুৰ কৰিছ ভালকে কৰ। 3টা প্ৰেচাৰ কুকাৰ নিছে, 2টা আমুল কুল খাইছে, সেইটো চুৰ হ'ল নেকি বাৰু? যদি চুৰ কৰা ভালকে কৰ, যদি য'ত চুৰ হয় ভাল চুৰ হয়। নহয় মানে 7,000 মান টকা বস্তু নিছে খুব বেছি, সেইটো মোক বিচাৰিলে মই দিলোহেঁতেন। সেইটো চুৰ কৰিবলৈ কি দৰকাৰ বাৰু? ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হ'লে সেইটো ঠেং ভাঙিলেহেঁতেন, আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিলেহেঁতেন। কথাটো সেইটো। গতিকে চুৰ কৰিলে ভালকে কৰিব লাগে। পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথাত। এতিয়া মোৰ টিংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে। সি নিছে 7,000 টকা বস্তু। গতিকে ইমান বটলা চুৰ হ'ব নালাগে, তাৰমানে চুৰ হ'লে ভাল চুৰ হ'ব লাগে।